জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত বসুধা আৰু আমাৰ মাজত নাই। বসুধাৰ মৃত্যুৰ খবৰটো পাই গোটেই অসমবাসী ৰাইজ কান্দোনত ভাগি পৰিছে। বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। ব্যতিক্ৰমী অভিনয়েৰে সকলোৰে মন জয় কৰা বসুধা আজি আৰু আমাৰ মাজত নাই। হঠাৎ কেনেকৈ বসুধাৰ মৃত্যু হ'ল? জানিব পৰা মতে যোৱাকালি গুৱাহাটীৰ এখন ব্যক্তিগত হস্পিটেলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। আৰু জানিব পৰা মতে দীৰ্ঘদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আছিল। পিছত তেওঁ চিকিৎসাধীন অৱস্থাতে চিকিৎসালয়তে মৃত্যুক আঁকোৱালি ল'ব লগা হয়। সঁচাকৈ খবৰটো শুনি বহুত দুখ লাগিল। জনপ্ৰিয় অভিনেতা বসুধা অভিনেতাৰ উপৰিও তেওঁ বড়ো জনগোষ্ঠীৰ গায়ক, সুৰকাৰ আৰু সংগীত পৰিচালক আছিল। আমাৰ সকলোৰে অৰ্থাৎ সমূহ অসমবাসী ৰাইজৰে প্ৰিয় আছিল তেওঁ। কিন্তু আমাক সকলোকে কন্দাই তেওঁ এই পৃথিৱীৰ পৰা চিৰবিদায় ল'লে। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন বসুধা য'তে আছে তাতে যেন তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। ওম শান্তি, ওম শান্তি, ওম শান্তি। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।